চাইছে দিগন্ত ব্লগ অফিচিয়েল 2.0 সো গাইজ আজি মই আহিছোঁ ধেমাজি বাটঘিয়াৰ অধিৱেশনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত নৱম বাৰ্ষিক লৈ আহিছোঁ। চ' এইফালে কিমান পৰিৱেশটো চাওক, কিয়নো মানুহ বহুত দেখিছে, এইফালে মানুহ বহুত দেখিছে পৰিৱেশটো। চ' আমি চব ফাইনেলি এতিয়া সোমামগৈ অভিযানত মানে পূৰা এতিয়া লেলি চলি আছে বৰ্তমান। চ' মই দুটামান ক্লিপ ল'লোঁ ইয়াৰ পৰা আৰু দুটামান ক্লিপ ল'ম বুলি ভাবিছোঁ। চ' ক্লিপকেইটা লৈ মেলি আপোনালোকক দেখাই আছোঁ। বহুত দীঘলীয়া এতিয়া লেলি চলি আছে দেখিছে আপোনালোকে। চ' গাড়ী চাড়ী বহুত জামো হৈ আছে বৰ্তমান। এই লেলি পূৰা বৰ্তমান চলি আছে ওচৰত মানে গ'লো। চ' ফাইনেলি চ' আহি আছে। চ' আমি বাইকত আছোঁ ন ইমান। চ' লিলিটো মানে দীঘলীয়াকৈ চ' আহিব মানে আমাৰ নোৱাৰিছে। চ' এতিয়া দেখাই আছোঁ। চ' এটা ক্লিপ লৈ আপোনালোকক ক'ত মানে কিমান দূৰ আৰু কিমানখিনি লিলিটো যাব চ' বৰ্তমান আপোনালোকক দেখাই আছোঁ, চাই থওক। সোণোৱাল কছাৰী মোৰ সোণোৱালী মন, অসমীয়া জাতি তোৰে এটি মিঠা কণ। বৰ্তমান মই চ' ৰখি আছোঁ এইফালে বাটঘাট নৱম ডোখৰ বাটঘাট দেখিছে আপোনালোকে। চ' এইখন গেটখন চ' এইফালে চ' পুলিচ প্ৰশাসন ৰখি আছে। দেখিছে বৰ্তমান চ' ফাইনেলি চ' আমাৰ চ' ইয়াত আহি পালেহি এতিয়া সৰ্বানন্দ ছাৰ বৰ্তমান আহি পালেহি দেখিছে এইবিলাক। চ' কিন্তু কিবা কিবি লাগি আছে। চ' এইটো চব দেখিছে আপোনালোকে। আহিলে আহিলে বৰ্তমান আপোনালোকক দেখিছে আপোনালোকে। আৰু মই এই আপোনালোকক ইমানখিনি দেখুৱাই থকাৰ মাজতে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ বৰ্তমান তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী বা বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁলোকে ধুনীয়াকৈ গায়ন বায়নেৰে আদৰি আনিলে। আৰু তেওঁলোকে এই আদৰি পৰ্বটো আপোনালোকক মই দেখালোঁ, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ তেওঁলোকে আদৰি নিয়া পৰ্বটো আপোনালোকক দেখাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। লগতে তেওঁলোকৰ পৰা জানিব বিচাৰোঁ তেওঁলোকে আজি এই শুভ দিনতে এনেকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এনেকৈ আদৰিবলৈ পাই তেওঁলোক কিমান খুশি। আৰু এই অধিৱেশনস্থলীৰ পৰা তেওঁলোকে সকলো অসমবাসীক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত তেওঁলোকে এতিয়া আজি অধিৱেশন পাতিলে। তেওঁলোকে আজি এই অধিৱেশনস্থলীৰ পৰা তেওঁলোকে আজি অসমবাসীক কি বাৰ্তা দিব বিচাৰিব আমি আমাৰ বৰ্তাৰ পৰা জানিব বিচাৰোঁ। বৰ্তা আপোনাৰ নামটো? মোৰ নাম শ্ৰী ধৰ্মেশ্বৰ সোণোৱাল। আজি আপোনাৰ কেনেকুৱা লাগিছে? এটা এনেকুৱা ধুনীয়া অনুষ্ঠান পাতিবলৈ পাইছে, লগতে আপোনালোকে গায়ন বায়নেৰে অসমৰ সাংসদ বৰ্তমান সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেনেকৈ আদৰিবলৈ আপোনালোকৰ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আমি নৱমুখী হৈছোঁ যিহেতু এইখন আমাৰ সদৌ অসম সোণোৱাল কছাৰী ধেমাজি জিলাৰ এই অধিৱেশন, গতিকে ইয়াত তেখেতক আমন্ত্ৰণ জনোৱা হৈছে আৰু তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজলৈ আহিছে। আৰু তেখেতক আমি যিটো মৃদং গায়নটোৱে আদৰিবলৈ পাই আমি খুব ভাল লাগিছে। যিহেতু মৃদং গায়ন কৰা হৈছে আজিৰ দিনৰ নহয়, সত্য যুগৰ দিনৰ। গতিকে সেই সত্য যুগৰ দিনৰ যি যোৱা মৃদং আছে তেখেতক আদৰণি
তেওঁলোকক আমি সুখী হৈছোঁ আৰু লগতে তেখেতৰ নিশ্চয় ভৱিষ্যতে খুব ভাল হ'ব যিহেতু আমি যিখন শিৱবাদ্যই তেখেতক আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে তেখেতে যদি কিবা মনত কল্পনা কৰিছে যে ভাৰতবৰ্ষৰ বা গাড়ীখন লোৱা বা অসমৰ গাড়ীখন লোৱা এই ক্ষেত্ৰত তেখেতৰ আমি খুব মানে সুন্দৰভাৱে আগতীয়াকৈ আগজাননী দিছোঁ আৰু তেখেতে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়াহ'লে নিশ্চয় পৰৱৰ্তী নিৰ্বাচনত তেওঁ হয়তো তেনেকুৱা এখন স্থান ল'বলৈ সক্ষম হ'ব। আৰু আপুনি আজি এই অধিৱেশনস্থলীৰ পৰা সদৌ অসমবাসীক আপুনি কি বাৰ্তা দিয়ে? খুব ভাল বাৰ্তা দিম এইটো যিহেতু আমাৰ সোণোৱাল কছাৰী অধিৱেশনৰ জৰিয়তে আমি সকলো অসমবাসী ৰাইজলৈ এটাই মই বাৰ্তা দিব বিচাৰোঁ যে আমাৰ সোণোৱালসকলৰ যিটো পৰস্পৰ যিটো ৰীতি নীতি পৰম্পৰা বা সাংস্কৃতিক সকলোৱে আজি নিশ্চয় প্ৰত্যক্ষ কৰিছে আৰু প্ৰত্যক্ষ কৰি তেওঁলোকে নিশ্চয় হয়তো বুজি পাব যে সোণোৱালসকলৰ মাজত কি সাংস্কৃতিকবিলাক আছে। লগতে আমি তেখেতে সদৌ অসমবাসীক আমি আহ্বান জনাইছোঁ যে আমাৰ যিজন প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱালদেৱ তেখেতক আমি সদৌ অসমবাসীয়ে পুনৰবাৰ আঁকোৱালি লৈ আমাৰ ৰাইজৰ মাজলৈ এজন ভাল নেতা হিচাপে আগবঢ়াই নিবৰ বাবে আমি সকলো অসমবাসী ৰাইজলৈ আমি অনুৰোধ জনাওঁ। ধন্যবাদ ধন্যবাদ, ভাল লাগিলে আপোনাৰ পৰা বহুমূলীয়া মন্তব্য পায়। আৰু আপোনালোকে এইটো কি বুলি কয়? এইটো মৃদং হয়, মৃদং ফুল হয়। আপোনালোকে যদি মৃদং ফুল এইটো কিমান দিন পূৰ্বৰ ফুল হয় নহয় জানো? সেইটো পূৰ্বৰ সত্য যুগৰ পৰাই আছে। আচলতে কিছুমানে এতিয়া ফুলবলে ফুলৰ গাই নাচোঁ পতাই নাচোঁ, তেতিয়া আমি এতিয়া মৃদং বজাইছোঁ। মৃদঙৰ এইটো মৃদং ফুলা হয় ইয়াতে আমি তেখেতক আদৰিছোঁ। ভাল লাগিলে, খুব ভাল লাগিলে। আমাৰ জ্যেষ্ঠজনে কৈ গৈছে যে তেখেতৰ এটা ভৱিষ্যত আমি আশা কৰিছোঁ আৰু লগতে ইয়াতে আমি বিশেষকৈ আমাৰ আৰু লগতে যি আমাৰ অধিৱেশনে আয়োজন কৰিলে তেখেতলোকে আমাক আমন্ত্ৰণ জনালে আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি আমি আজি ইয়াত আমি প্ৰচেশ্যন কৰিলোঁ। প্ৰথমে আমি বহুত দূৰ ঘূৰিলোঁ, এনেকৈ জেলৰ পৰা ধৰি এনেকৈ ঘূৰিলোঁ, বহুতখিনি ৰাস্তা আমি ঘূৰিলোঁ। ঘূৰি পকি আমি তেখেতক আকৌ ইয়াতে আমি ষ্টেজৰলৈকে আমি গেটৰ পৰা মূল গেটৰ পৰা তেখেতক আদৰণি জনালোঁ আৰু আদৰণি জনাই খুবেই ভাল লাগিল। হয়, যদি আপোনালোকে বেয়া নাপায় মই আপোনালোকৰ পৰা মৃদং ফুলৰ আৰু এভাগ শুনিব বিচাৰোঁ। আপোনালোকে যদি ইচ্ছা কৰে বজাই দিব নেকি? ঠিক আছে। আমি এনেই মানে কথা আছে কি আমিতো গোটেইখিনি দেখাব নোৱাৰোঁ, ঘৰতে এনেই এটা ধেমালি আধা মিনিটৰ কাৰণে আপোনালোকে এটা দেখুৱাই দিব ধেমালি এটা। বহুত ধন্যবাদ, বহুত ধন্যবাদ জনালোঁ আপোনালোকলৈ। আশা কৰোঁ আপোনালোকে যাতে আপোনালোকৰ এনেকৈ সংস্কৃতিবোৰ এনেকৈ যাতে অনুষ্ঠান অধিৱেশন পাতি আপোনালোকৰ সংস্কৃতিবোৰ এনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰে। লগতে সদৌ অসমবাসীক আপোনালোকৰ সংস্কৃতি কেনেকুৱা, আপোনালোকে কেনেকুৱা সংস্কৃতি বসবাস কৰি আছে আৰু আপোনালোকৰ সংস্কৃতিৰ জৰিয়তে অসমবাসীক আপোনালোকে দেখাব যত্ন কৰিছে যে আপোনালোকৰ এটা সংস্কৃতি, নিজা সংস্কৃতি আছে আৰু এই সংস্কৃতিৰ জৰিয়তে আপোনালোকৰ নিজৰ জাতিটোক চিনাকি দিবলৈ পাৰিছে। নিশ্চয় আমি আপোনালোককো চেনেলটোক আমি অভিচাৰ জনাইছোঁ, যিহেতুকে আমি মৃদং গায়নৰ তেনেকৈ আমি বহুত পিছত থকা নিচিনা হয়, কিন্তু আপোনালোকে আজি আমাক আগলৈ লৈ আহিলে বহুত বহুত ভাল পাইছোঁ। আমাৰ যে মৃদং ফুলক আপোনালোকে ভাল পায়, আজি আপোনালোকৰ চেনেলৰ যোগেদি আমাক দেখাব বিচাৰিছে এটা সুন্দৰ পদক্ষেপ। আমি আপোনালোকৰ চেনেলটোক সদৌ অসমবাসীয়ে চাওক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, এই কামনা কৰিলোঁ। থেংক ইউ। দেৰিকৈ হ'লেও এটা কথা কওঁ, ইংৰাজী নৱবৰ্ষৰ 2024 শুভেচ্ছা জনালোঁ। লগতে মাঘ বিহুৰ লগতে মাঘ বিহু আমি ধন্যবাদ। আপোনালোকক দেখাবলৈ পাই নথৈ সুখী হৈছোঁ যে মৃদং ফুল কেনেকৈ বজায় আৰু তেওঁলোকে ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকক বজাই দেখুৱালে আৰু লগতে তেওঁলোকে অসমবাসীক আহ্বান কৰিছে যে বহুত কথা সুধিলে, বহুতখিনি ক'লে গায়ন বায়ন কি কথা এইবিলাক পৰুষৰে। চ' বহুত ভাল লাগিলে, এটা গায়ন বায়নটো নচাই দিলে, বহুত ভাল লাগিলে। চ' ইয়াৰ পৰা আমি নেক্সট মানে কাৰ্যসূচী আপোনালোকক দেখাই আছোঁ কিমান কি মানে কাৰ্যসূচী কি হৈ থাকে, মানে এটা অংশৰ পৰা আপোনালোকক কাৰ্যসূচীখিনি চব দেখাই থাকিম। এইবিলাক দেখিছে পুৰা মানুহ ভিৰ, চব আপোনালোকৰ এক মানে অকণমানকৈ ক্লিপ লৈ চব দেখাই যাব চেষ্টা কৰিম। এইবিলাকে পালেহি দিদা, চ' দিদাক মই মাতিছিলোঁ
ঘৰৰ পৰা বৰ্তমান দিদা আহিলে কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে একদম বহুত বঢ়িয়া লাগিছে যে সোণোৱাল কছাৰীসকলৰ এনেকুৱা যে সেই কথা মই ঘোষণা কৰা নাছিলোঁ কিন্তু ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে যিহেতু দেখা নাছিলোঁ মই প্ৰথমবাৰ দেখিছোঁ ভাল লাগিছে আৰু দিগন্তৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই বৰ্তমান ইয়াত আহি পালোঁ আৰু লগতে দিগন্ত আপোনালোকক দেখুৱাব এইবিলাক এডভাৰটাইজটো ধুনীয়াকৈ দেখাব আৰু আপোনালোকে চাই থাকিব আৰু দিগন্তৰ লগতো মই আছোঁ আৰু দিগন্তৰ লগত মই ভিডিঅ' বনাই আছোঁ আৰু তাক সহযোগ কৰি যাম আপোনালোকেও মোক সহযোগ কৰি যাব থেংক ইউ চ' গাইছ ফাইনেলি চ' দিদা আহিলে দিদা অহাৰ লগত আমাৰ গাঁৱত চ' দাদা এজন আহিছে তোমাৰ কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে আজি কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে চ' গাইছ বহুত ভাল লাগিছে আপোনালোকে এটা অংশ বা কিবা কিবি চব বস্তু দেখাই যাম বুলি ভাবি আশা ৰাখি কেনেকুৱা আছে বজা চ' দিদাই আজি চ' কাণফুলি কিবা কিবি কিনিছে মানে গাৰ্লফ্ৰেণ্ডৰ মানে ৱাইফলৈ কিবা কিনিছে দিদাই এই দিদা কি কিনিবা ৱাইফলৈ ঐ দিদা কি কিনিবা ৱাইফলৈ পেটিকুট হা পেটিকুট দিদাই পেটিকুট পাব জানো ইয়াত পেটিকুট চ' দিদাই পেটিকুট নাপায় ইয়াত দিদা পেটিকুট নাপায় নহয় ইয়াত ঐ দিদা পেটিকুট নাপায় নহয় ইয়াত এই কিনিম আৰু কিবা এটা মাইক মানুহ Hey guys, so এতিয়া আমি ইয়াত আহিছো বৰ্তমান লেটাৰী টিকেট খেলিবলৈ বৰ্তমান সো পালো সো এখন খেলিছিলো কি পালো পালিছা সো এটা পালো এই দেখিছে এখন কিছিলে বেলচা সো বেলচাখন পালো মানে এখন এতিয়া কি কৰিম কি এই বেলচাখন না মাহি আছে না গহাইম না কিবা কৰিম এটা সো এইফালে আৰু কিবা আহিব দিছে কি আকৌ পেন্সিল বাজি দে কি পালে পেন্সিল So এতিয়া আমি খেলিম ধৰা বয়া খেলিম দুটা টিকেট ল'ম মানে কি কি পাই পেলাই দেখিছে কাপপ্লেট এইবিলাক বস্তু কি চব এইবিলাক পায় এইখন চব বেনাৰখন তাত আছে খেলিবি বস্তু জেগা নাই মানে মানুহ এনেকুৱা ভিৰ নহয় মানে দোকানত সোমাবই মানে চান্সে নাপাওঁ কিবা এটা কিনিম বুলি ভাবোঁ কিন্তু কিনিব নাপাওঁগৈ মানে এনেকুৱা ভিৰ নহয় মানুহবিলাক অৰিমা দিদা চশমা বিচাৰি পোৱাই নাই এতিয়া পালা নাই কোৱা সেইটো চশমা বিচাৰি দাম দৰ মিলা নাই কিমান চালা দোকান কেইখন খুলিলা চশমা এযোৰ মিনিমাম হিচাপ কৰিব নোৱাৰি এতিয়া দামটো কিমান কৈছে 280 180 অলপ আগত চাই গ'লো 150 টকা ক'লে এতিয়া আকৌ একেখন চালোঁ 180 টকা ক'লে তোমাক চুনা লগালে চুনা আকৌ বস্তুটো চিনি পোৱা নাই চুনা লগালে ত' দিদাই মানে চশমা চাই বিচাৰি পোৱা নাই মানে দিদাই এতিয়ালৈকে 5-6খনমান দোকান বিচাৰি গ'ল মানে চশমা এইযোৰ চশমা লগে 5-6খনমান বিচাৰি গ'ল এতিয়ালৈকে চশমা পোৱাই নাই দিদাই কি হ'ব আৰু দিদা বুজি নাপাওঁ তোমাৰ আশা কেনেকুৱা পূৰণ মাথা পুৰা পূৰণ হৈ গ'ল মানে নিজৰ চশমা দি মানে আকৌ বহুত ভোক লাগিছিলে এতিয়া ঘুগুনি ল'লোঁ এইবিলাক দেখিছে ভাতৰ কি ভাত পিঠা লৈ ল'লোঁ এইবিলাক ঘুগুনি খাই আছে সিহঁতে ভাত পিঠা খাবি নাই ভাপৰ পিঠা আজিয়ে প্ৰথম নে আগতে খাইছিলা খালা চ' খাই লওঁ দেই গাইছ তাৰপিছত আপোনালোক পাই আছোঁ Hiu bule tu pongi, hiu bule tu pongi yo, hiu bule tu pongi yo. Keloi nu tai tu pongi, keloi nu tai tu pongi, hale. Haru te ae, motara sa khutalo, hebe ki moi tu pongi, hebe ki moi tu pongi.